তোৰ আজি বহুত কষ্ট হৈছে নহয় ল চাহ খা খা থ্যাংক ইউ দেউতা মই বনাইছো মই অলপ বহো নেকি বহা দেউতা কেনেকুৱা হৈছে তোমাৰ হাতৰ চাহ দেউতা চেনি ঠিকে আছে মই জানো আপুনি এজন ভাল পিতৃ হ'ব পাৰিব মোৰ বিশ্বাস আছে আপোনাৰ ওপৰত মাজনী তই আজি বিক্ৰমহঁতৰ ঘৰলৈ গৈছিলি নহয় হয়নে দেউতা মই তোমাক মিছা মাতিছিলো তুমি মোক বেয়া নাপাবা দেউতা তুমি খং কৰিবা বুলিহে মই কোৱা নাছিলো মই বুজি পাওঁ বুজি পাইছো মই বুজি পাইছো মাজনী কি জানো মাজনী মই এনেকুৱা বাপেক নহয় যে কথাবোৰ বুজি নাপাওঁ এতিয়া তোৰ বিয়াৰ বয়স হোৱা নাই দেচোন কিন্তু প্ৰেম শ্ৰেম মই বুজি পাওঁ আৰু মই এইটো আশা নকৰো যে আজিৰ যুগৰ ছোৱালীয়ে বাপেকৰ পছন্দ মতেই বিয়াত বহে আৰু এইটোও নহয় যে কাৰোবাক ভাল লাগিল বুলিয়ে তই মোৰ দৃষ্টিত সৰু হৈ যাবি বেয়া হৈ যাবি তই ভাল ছোৱালী মোৰ মৰমৰ ছোৱালী হয়নে তুমিও মোৰ বহুত মৰমৰ দেউতা তই নাভাবিবি যে তই মিছা মাতাৰ কাৰণে মই তোক বেয়া পাই আছো অলপ চলপ মিছা কথা সকলোৱে কয় দেচোন আমিও কৈছিলো মইতো কেৱল মিছা কথাহে কৈছিলো আচলতে কি জানো মাজনী আন মাক বাপেকৰ কথা মই নাজানো কিন্তু মই নিবিচাৰো মোৰ সন্তান মোৰ দৰে হওক তুমি কিয় তেনেকে কৈছা দেউতা তোক এতিয়া মই কেনেকৈ বুজাও মোৰ বৰ এটা অকৰা খং আছিল মাজনী যিটো খঙৰ কাৰণে মই মোৰ সকলো আপোন মানুহকে হেৰুৱাইছো এতিয়া আৰু হেৰুৱাব নোখোজো অৱশ্যে এতিয়া মই নিজকে বহুত কণ্ট্ৰল কৰিছো কিন্তু কিন্তু সফল হ'ব পৰা নাই সেইকাৰণে তই বুজি পাইছ নহয় মাজনী কথাবোৰ দেউতা মই সকলো জানিব বিচাৰো
শুনচোন শুন বিক্ৰম আটাইতকৈ দুৰ্বল ক'ত বাৰু ক তিয়াতিল খং খং অঁ তহঁত দুটাইতো ভালকৈ জানো তাক কেনেকৈ খং উঠাব লাগে জানো যা আৰু যেনেকৈ কৈছো তেনেকৈ কৰি যাবি তক আজি মই এই তুলি যাব পিন্ধি ল তই নালাগে লাগি তক কাকি তাকি কিবা খুৱাই দিবি দিডাল হে বডি মই তোমাৰ জীৱনত সদায় তোমাৰ ছাঁটোৰ নিচিনাকৈ থাকিব বিচাৰোঁ আৰু কেতিয়াবা যদি তুমি মোক পাহৰি যোৱাও এই ছাঁটো কিন্তু তোমাৰ লগতে থাকিব কি হ'ল এতিয়ালৈকে আহি পাব লাগিছিল কস্তুৰী অ কস্তুৰী ঐ কস্তুৰী কাজিয়া লাগিছে কাজিয়া অ বৰ ডাঙৰ কাজিয়া কাৰ কাজিয়া এই বাহিৰলৈ যা দেখিবি যা যা আকৌ তোৰ ইয়াত কোনো কাম নাই বল